মানে এটা সাংঘাতিক অপৰাধ কৰি এনেকুৱা মানুহ একচুৱেলি শাস্তি হ'ব লাগে। আপোনালোকে যদি ৰংমন ব্লগলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো আজিও মই আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, খবৰটো হৈছে শ্ৰী ৰঘুপতিৰ বিষয়ে। আপোনালোকে হয়তো শ্ৰী ৰঘুপতিৰ চিনেমা হলৰ কিছুমান ক্লিপ ইউটিউব বা বিভিন্ন ছ'চিয়েল মিডিয়াত দেখিছে, কিন্তু নৱজিত ব্লগ নামৰ এটা ইউটিউব চেনেলত চিনেমাখনৰ 1 ঘণ্টা 23 মিনিটৰ ক্লিপ আপলোড কৰা হৈছে। মানে প্ৰায় আধাতকৈ বেছি চিনেমাখন তেওঁ নিজৰ চেনেলত আপলোড কৰিছে। আৰু এই কথা গম পোৱাৰ পিছত ৰবি শৰ্মা একেবাৰে সুখী নহয়, আৰু তেওঁ কি ক'লে মই আপোনালোকক দেখুৱাই দিছোঁ। সেইটো তেওঁলোকক ডিলিট কৰাইছোঁ অলৰেডি। কিন্তু এওঁ মানে এই নৱজিত ভ্লগছ বুলি তেওঁৰ এটা হেৰি আছে, তেওঁৰ নামটো নৱজিত চহৰীয়া। তেওঁ কলাইগাঁৱৰ ল'ৰা। তেওঁ এতিয়া মোবাইলটো অফ কৰি থৈছে। আমি মোবাইলটো ট্ৰেক কৰিবলৈ মানে তেওঁক মানে লোকেলি তেওঁক বিচাৰিবলৈ চেষ্টা চলাই আছে পুলিচে। আমি অলৰেডি FIR দি থোৱা আছিলে, DGPলৈ ডাইৰেক্টলি দি থোৱা আছিলে, ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ চাম। এতিয়া তেওঁ মানে গোটেই চিনেমাখন প্ৰায় 1 ঘণ্টা 23 মিনিটমান তেওঁ আপলোড কৰিছে। গতিকে দিছ ইজ ক্ৰিমিনেল অফেন্স, এইটো এটা ক্ৰিমিনেল অফেন্স। 1 ঘণ্টা 23 মিনিট সময় দিয়া হৈছে। গতিকে এইটো মানে এটা সাংঘাতিক অপৰাধ কৰিছে। আৰু তাত তেওঁ ওপৰত লিখিছে যে আপলোড কৰিছোঁ, চৰি এনেকৈ লিখি থৈছে ওপৰত। আৰু তলত তেওঁ দিছে যে যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকে, যিমান পাৰে আপোনালোকে মানে নিজে চাওক চিনেমাখন, খালি ৰিপৰ্ট নকৰিব দেই প্লিজ, এনেকুৱা নিচিনা কথা কিছুমান লিখি পেলাই। এইটো মানে একদম ফাউল ইণ্টেনশ্যন। এইটো ফাউল ইণ্টেনশ্যন, আৰু এনেকুৱা মানুহ একচুৱেলি শাস্তি হ'ব লাগে। গতিকে দেখিলে, আৰু ইয়াৰ বিষয়ে আপোনালোকে কি ভাবে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টোত ইমানেই। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।